Hi everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছো আজি ঘৰতে যেহেতু এবিধ মই সাবুন প্ৰস্তুত কৰিব বিচাৰিছো ঘৰুৱা পদ্ধতিত কেনেদৰে মই সাবুনটো প্ৰস্তুত কৰো তাকে আপোনালোকৰ আগত আগবঢ়ালো আৰু যি ইয়াতে ইনগ্ৰেডিয়েন্টছ লাগে সকলোখিনি ঘৰুৱা হয় অকনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব এয়া হৈছে এলোভেৰা যেটো মই ঘৰতে ধুনিয়াকৈ ৰুই লৈছিলো এলোভেৰা লৈছো ইয়া নিম পাত লৈছো ভিটামিন ই ক্যাপসুল লগতে ইয়াত আছে সব বেস গ্লিসাৰিনৰ সব বেস হয় যেটো মই ফ্লিপকাৰ্টত অনলাইনত অৰ্ডাৰ কৰিছিলো 250 গ্ৰামৰ ইয়া ভিটামিন ই ক্যাপসুল হয় আৰু ইয়া যিকোনো ফাৰ্মাচিটত আপুনি পাই যাব এইখন সিলিকন বেস হয় আৰু ইয়া সম্পূৰ্ণ যেটো আমি গ্ৰেইন কৰিবৰ কাৰণে নিম পাত আৰু ইয়া এলোভেৰা জেল খিনি মিক্স কৰি লৈছো ইয়াতে ভিটামিন ই ক্যাপসুলটো মিক্স কৰি লম সম্পূৰ্ণকৈ মিক্স কৰি আমি পেষ্ট কৰি লম যেহেতু ইয়া দেখা পাইছে মিক্স কৰা হৈ গৈছে আৰু লগতে পেষ্ট কৰা হৈ গৈছে এই সম্পূৰ্ণ পেষ্ট খিনি অতৰাই সাইডত ৰাখি ইয়া যিখিনি গ্লিসাৰিনৰ বেস হয় সম্পূৰ্ণ সৰু সৰুকৈ কাটি লম আৰু ইয়া দেখা পাইছে যেটো কাটি এটা সস ললো সসটোতে পানী লৈ গেছত পাতি দিছো লগতে তাতে সসপেন এটাতে সম্পূৰ্ণ যিখিনি গ্লিসাৰিনৰ সব বেস খিনি কাটি থোৱা হৈছিল দি দিলো সব বেস খিনি ধুনিয়াকৈ যেটো গলিবলৈ লৈছে অলপকৈ গলিছে ইয়াক অলপ বেছিকৈ সম্পূৰ্ণ যেটো গলিব লাগিব গলা হৈ গলে ইয়াতে যেটো নিম পাত এলোভেৰাৰ যেটো পেষ্ট আছিলে এই সম্পূৰ্ণ পেষ্টটো দি দিয়া হৈছে ইয়াত ভালদৰে লৰাই লৈছো 5 মিনিটৰ বাবেও ভালদৰে উতলাই লৰাই থাকিব আৰু ইয়া 5 মিনিট হৈ গৈছে এই সিলিকন বেসখনত দি দিছো অলপকৈ আপোনালোকে ওপৰৰ যিখিনি ফেন দেখি পাইছে যদি চামুচেৰে ফেনখিনি অতৰাই ল'বও পাৰে কিন্তু মই তেনেদৰে ৰাখি দিলো 2 ঘণ্টাৰ বাবে মই ফ্ৰিজত ৰাখি দিছো আপোনালোকে এদিনৰ বাবেও ৰাখিব পাৰে কিন্তু মই 2 ঘণ্টাৰ বাবে ৰাখি ইয়া দেখা পাইছে ধুনিয়াকৈ খাপ খাই গৈছে এতিয়া মই এপিছ কৈ উলিয়াই দেখাম চাব পাৰে এটা সাবুন কেনেকৈ ঘৰত যেটো প্ৰস্তুত কৰি উলিয়াব পাৰে একেবাৰে সহজ পদ্ধতিত আপোনালোকে উলিয়াব পাৰে মাত্ৰ আপোনালোকে সব বেস যেটো গ্লিসাৰিনৰ সব বেসটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব লাগিব এয়া দেখা পাইছে মোৰ নিমৰ সাবুন ধুনিয়াকৈ প্ৰস্তুত হৈ গৈছে আপোনালোকেও এনেদৰে ঘৰতে প্ৰস্তুত কৰি উলিয়াই নিজেই ব্যৱহাৰ কৰিব পাৰিব ঘৰত লগতে আপোনালোকে সেলিং যদি কৰিব বিচাৰে কৰিব পাৰে আৰু গাইস আজিলৈ মোৰ ভিডিঅটো ইমানেই আছিল ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহো দেই বাই বাই